Here I come. Oh. Here I come. Oh. Human boga couple. মই হালত বেকাৰ হৈ গৈছে মই আৰু ছোৱালী লগত কেতিয়াও নাহো अरे कहना क्या चाहते हो বাও আইনেতো যোৱা নাই দেই তাক ইমান ভাল কাৰ্ডিঅ হল কোৱাচোন কোৱা তোমাৰ এক্সপেৰিয়েন্সটো কোৱা কেনেকুৱা লাগিল বহুত মজা चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह নেশ্যনেল মেডেলিষ্ট হয় কিন্তু আকৌ দেই এইজন মানুহজন কি এইটো আমাৰ নেশ্যনেল মেডেলিষ্টে হয় না क्या बोला तूने সৰি তই ইমান ৰখাই কিয় থৈছ अरे तू जा रही হেল্ল' এভৰিৱান গুড মৰ্ণিং তো আজি আমি সকলো মানে মোৰ লগত কৈ কৈ যাব মই দেখাই দিম তো আমি গৈ আছোঁ ফুৰিবলৈকে আৰু আজি বহুত ধুনীয়া জেগা এটাত গৈ আছোঁ ক'ত গৈ আছোঁ মই আপোনালোকক তাতে যাই ক'ম এতিয়া নকওঁ এতিয়া ছাছপেন্স আছে ব'লক তো এয়া সকলো আহি ৰেডি হৈ গৈছে আৰু আমি যাবৰ কাৰণে ওলাওঁ আৰু human boga couple. আৰু পিন্ধা বেছেৰী পেট্ৰল পাম্পত এটা ইমান মৰম লগা কুকুৰ আছিলে গা ধুই দিছিলে এতিয়া তাক লাগি গ'ল বাইক আৰু স্কুটিত আমি ফুল টেংকি কৰি পেট্ৰল ভৰাই ল'লোঁ যাতে আমাৰ ৰাস্তাত কোনো অসুবিধা নহওক তাৰপিছতে আমি যাত্ৰা ষ্টাৰ্ট কৰি দিলোঁ আৰু ৰাস্তাত ইমান ধূলি আছিল নহয় তথাপিও আমাৰ বকনি কম হোৱা নাছিলে তাৰপিছত আমি মাজ ৰাস্তা পালোঁ তাতে কিছুমান ধুনীয়া ধুনীয়া জেগা পালোঁ ইয়াতে ৰখি ৰখি ফটো উঠাতকৈ ভাবিলোঁ ডাইৰেক্ট আমি আমাৰ জেগাডোখৰলৈ যাওঁ কাৰণ তাতে আৰু বেছি ধুনীয়া বুলি আমাক কৈ আছিল তাৰপাছতে এইটো পেট্ৰল পাম্পত আমি অকণমান টাইম ৰখি দিলোঁ গাইছ আমি তাৰমানে অকণমান মূত্ৰ বিসৰ্জন কৰি লওঁ তাৰপিছত আমি আকৌ ওলাওঁ এতিয়া পেট্ৰল পাম্পত আছোঁ ইহঁতে ৰখি আছে ইহঁতে ৰাস্তাই মূত্ৰ বিসৰ্জন কৰি আহি আছে আৰু আমি ইয়াতে আহিছোঁ হেলমেটৰ তলত কি বা কৈ থাকে মই বুজিও নাপাওঁ কি বুলি সোধাৰ পিছত আৰু দেখিছে তেনেকৈ কয় তাত দিয়ক মই প্ৰকৃতিৰ মজা লৈ আছোঁ আৰু চাওক খপৰকৈ আন্ধাৰ হৈ গৈছে মানে কোনোবাদিন বৰষুণে দিছে ইয়াৰে আগত কুঁৱলী পৰা টাইপ কিবা অলপ হ'ল আমি ভাবিছোঁ বৰষুণ দিব তো ৰেইনকোটটো আমি পিন্ধিয়ে ল'লোঁ আৰু ৰখি পেলাই ये है जुगाड़ मैं चप्पल लेके आने के लिए भूल गई अभी यहाँ पे हो रही है दोबा पिता बोरोखू क्या बोला तूने दोबा पिता बोरोखू ৰেইনকোট ঠিকে আনিলে চবে ৰেইনকোট পিন্ধিলে হৈ গ'ল চবৰে আৰু এই কিনি ল'লে উপায় নাই চাহপাতে আনা নাছিলে তাৰে আগৰ পৰাই দিছিল কিট এইবোৰ চব ৰেডি কিন্তু চবৰে এটাই চবে জোতা পিন্ধি আহিছে কিন্তু আমাৰ দেশী যোগাৰটো কিয় জানো বৰষুণটো দেখাত কম যেন লাগিছে কিন্তু বহুত দবাপিটা বৰষুণ দিছিল আৰু মোৰ বেছি যোগাৰে মোৰ সহায় কৰিলে বহুত সহায় কৰিছে তাৰপিছত আমি বৰষুণৰ মজা লৈ লৈ গৈ আছিলোঁ আৰু আপোনালোকে যিমান ভাল জেগা দেখিছিলে সিমানে অদ্ভুত জেগা এইটো চব শিল পাথৰ ৰাস্তা অৱস্থা নাই বৰষুণ দি আছে এতিয়া অলপ বৰষুণ কমিছে কাৰণে চুলিকেইডাল অলপ বতাহ চতাহ খাবৰ কাৰণে দিছোঁ কিন্তু আৰু আহিছে আৰু দবাপিতা তব এতিয়া আকৌ হেলমেটটো পিন্ধিব লাগিব আৰু বাকীকেইটা পিছ পেলাই দিছে ইয়াত গাইজ আমি আহি পালোঁ ইয়াতে আমি আমাৰ স্কুটি বাইকবোৰ থৈ দিলোঁ বৰষুণটো অলপ কমিছে কিন্তু আকৌ আহিব সেইটো আমি জানো কাৰণ ইয়াতে আপোনাৰ বৰষুণ যে নিদিব সেইটো আপোনালোকে আশাই নকৰিব তো আমি এতিয়া কলৈকে গৈ আছোঁ ইয়াৰ পৰা এতিয়া আমি কিমান যাব লাগিব সেইটো আমি কোনো নাজানো বিকজ আমি ফাৰ্ষ্ট টাইম আহিছোঁ আজি আৰু ইয়াতে এটা আমাৰ ছাতি পাই গ'লোঁ ইমান দূৰৰ পৰা বৰ্তমান মোৰ হাতত একো নাই কিন্তু ইয়াতে লগ পাইছোঁ আৰু ইয়াতে একো জীৱ জন্তু নাই জেগাডোখৰ কিন্তু খুব ভাল আপোনালোকে চাব পাৰিব গোটেই পাহাৰ কিন্তু ইয়াতে আহিলে ন আধা মৰা হৈ যাব ইহঁতক এক্সপিৰিয়েঞ্চ সোধক কেনেকুৱা লাগিছে বহুত বেয়া মোৰ বেক পেইন হৈ গৈছে বহুত বেছি বেয়াকৈ একদম देखो गाइस यहाँ पे एक घर है हम थोड़ा सा यहाँ पे रुकेंगे
और यहाँ से आगे जाने का कोई है भी नहीं कुछ लास्ट तक है वो है नीचे भी है तो देखिए ये भी रास्ता है সঁচাই গাইজ মোৰ লগত আহা এইকেইটা বেঙা একো নাজানে মোৰো ভিডিঅ' বনাই দিব নাজানে আৰু মই সিহঁতক ইনকেটি দি কৈ আছোঁ চাইডকৈ আহা ভিডিঅ'টো ভাল দেখা হ'ব তাকো বুজি নাপায় আপোনালোকে ভিডিঅ'টো চালে নিজে বুজি পাব তো গাইজ গ্ৰীণ হাউচটোৰ পৰা আমি এইখিনিহে দেখা পালোঁ আৰু বাকী মই আপোনালোকক তলত গৈ দেখুৱাই আছোঁ ইয়াতে মই টাইম ৱেষ্ট বেছি নকৰোঁ ন চাওক গাইজ চাওক মোক গ্ৰীণ হাউচত থৈ ফালে ইহঁত গোটেইকেইজন আহিয়ে গ'ল অকলে ওপৰত থৈ আহিছিলে অকণমান টাইম মোৰ কাৰণে ৰখিবৰ কাৰণে সময় নাই দেখিছে সিহঁতক So guys, আমাৰ চুকুলি মুকুলি তো আমাৰ লগত আহিছে ইয়াতে আপোনালোকে এনেকুৱা হেয়াৰকেইটা লৈ যাব লাগিব ছেফটি হেয়াৰকেইটা তাৰপাছত আপোনালোকে এইটো ভিউ পইণ্টৰ এনজয় ল'ব পাৰিব আমাৰ এইকেইটা গ'ল আগে ভাগে এতিয়া ময়ো যাওঁ তো গাইজ ইয়াতে যে ব্লু কালাৰ দেখিছে তাতে আপোনালোকে কোনো অসুবিধা নোহোৱাকৈ ড্ৰেছটো চেঞ্জ কৰি ল'ব পাৰিব আৰু আজি গাইজ ইহঁতে নহয় মোক অকলে এৰি চব কাম কৰিছে চাওক ইহঁতক চাওকচোন হেল্ল' মই ইয়াত গা ধুইকৈ আহিলোঁ ইমান ঠাণ্ডা আৰু মই যোৱা নাই মই এবাৰ মজা লৈ আহিছোঁ চবৰে বেয়া মজা লাগিছে কিন্তু ঠাণ্ডা যদিও চকু কাপোৰ দিছোঁ চকুকেইটা চোৱা বাৰু আইনাতো যোৱা নাই দেই তাত ইমান ভাল সেই আছে একো নহয় মই নাজানো ঐ ৰ কেনে হিলাইছো এখন মই নাহিলো নোৱাৰো মুখে কয় মই বোলে লেজি কৰি আছোঁ মোৰ ওলাব হোৱা নাই আৰু ইহঁতক দেখিছে আড্ডা মাৰি ওলাবই হোৱা নাই মই সেইকাৰণে ভিডিঅ'ই বনাই আছোঁ আৰু লাহে লাহে সন্ধিয়া নামিছিলে আমিও তাৰ পৰা ওলাবৰ কাৰণে সাজু হৈ গ'লোঁ কাৰণ দেৰি হৈ গ'লে আমাৰ নিজৰে অসুবিধা হ'লেহেঁতেন তো মই পটাপট যিখিনি পাৰোঁ সেইখিনি ভিডিঅ' বনাই ল'লোঁ নহ'লে মানৱৰ মাথাটো গৰম হৈ গৈছিলে আৰু সি যদি মোক এৰি থৈ আহিলে হয় মই কাৰ লগত আহিলোঁ হয় সেইকাৰণে মই তাড়াতাড়ি তাৰ পিছে দৌৰিছোঁ চাওক গাইজ এই উস্তাদ মাৰি আগে গৈছে নহয় সেইকাৰণে মোক কথা পাতিছে আমি ইয়াতে সিহঁতৰ কাৰণে ৰখি আছোঁ আৰু ইহঁতে এতিয়া আহিছে লেকচাৰ মাৰি দেখাই আছোঁ চাওক এইকেইটা মতি গতি চাওক এতিয়া আহিছে আৰু বাকী দুজনী চাওক গাইজ এইকেইটাক এনে কমজুৰি হাৰ্ট বুলি নকয় সিহঁতে 10 মিনিটৰ পৰা ৰখি আছোঁ ইয়াত বৰষুণ দিব বুলি নহয় জেকেট পিন্ধি লৈছোঁ প্লাছ ঠাণ্ডাও বহুত ইয়াতে সেইকাৰণে চুৱেটাৰটো পিন্ধি ল'লোঁ এতিয়া ফেপাই আছোঁ অকল এই বগাই থকাৰ কাৰণে নহয় চিৰি বগাই থকাৰ কাৰণে নহয় পিঠিটো বেগ আছে ওপৰচে গৰম লাগিছে আৰু কি ক'ম আৰু দুটা লগৰ আগফালে আছে তাৰপাছত ইহঁতকেইটা আছে পিছফালে সেইটো পৰি ফেপাই আহি আছে তাৰ পিছফালে আৰু এজন আছে তাৰ পিছফালে আৰু দুটা আছে মজা লাগিছে আজি চাই পেলাই থবও আহিছিলে চৰি ই আমাক লৈও গৈছিলে এতিয়া আমাক থবও গৈ আছে আগবঢ়াই থাকক
থকা ইহঁতৰ একবাৰ এইটো কি বুলি কয় সেইটো লৈ লওঁ ৰ'বা অনুভৱটো লৈ লওঁ কেনেকুৱা লাগিছে কোৱাচোন কোৱা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে বোলে চিৰি বগাই কেনেকুৱা লাগিছে এইটো কোৱা পুৰা ফাটি গৈছে লাষ্ট লেভেললৈকে अच्छा আহোঁতে এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিল এইটো কোৱা আহোঁতেতো চব পাতলা পাতলা আছিলে এতিয়া কিয় গধুৰ এতিয়া বহুত গধুৰ লাগিছে বহুত বেছি মৰম পালোঁ খাই কিনি গধুৰ বস্তু খাই লৈছোঁ আৰু আৰু বাকীকেইটা আৰু একবাৰ মনোভাৱবিলাক শুনাই দিছোঁ কেনেকুৱা লাগিলে কোৱাচোন কোৱা তোমাৰ এক্সপিৰিয়েঞ্চটো কোৱা কেনেকুৱা লাগিল বহুত মজা বহুত ভাল লাগিলে তাত গৈ লৈ পেলাই খালি অকণ খোজকাঢ়ি যোৱাটো ভাগৰ লাগিলে আৰু বাকী চব ফাৰ্ষ্ট ক্লাছ আচলতে দেখাইছোঁ আৰু কি ফাৰ্ষ্ট ক্লাছ তাইও কৈ দিছোঁ মই শালত বেকাৰ লাগিছে মই আৰু ছোৱালীৰ লগত কেতিয়া নামো ৰিয়েকশ্যন পানী এক্সপিৰিয়েঞ্চ চাই মানুহে গম পাই যাব তোমাৰ লগত কিবা ভাগৰ লাগিছে কোৱা কোৱা কেনেকুৱা লাগিল কোৱা কি ক'ম আৰু কোনোবা কোলাত লৈ আহিলে ভাল লাগিলে নেশ্যনেল মেডেলিষ্ট হয় কিন্তু আকৌ দেই এইজন মানুহজন কি এইটো আমাৰ নেশ্যনেল মেডেলিষ্টে হয় নেশ্যনেল মেডেলিষ্টে হয় না মই কিন্তু ফেপনি উঠি গৈছে হয়নে চিৰি উঠোতে তুমিতো গম পাইছা ন তই ইমান ৰখাই কিয় থৈছ গাইজ মই চবৰে ফিডবেককেইটা লৈ ল'লোঁ আৰু তাৰপাছত মই আৰু মানুহ ওলাই দিলোঁ নহ'লে ইহঁতে নহয় ইমান লেজি কৰি আছিল ন আজি আমি ঘৰ কেতিয়া পাম কোনেও নাজানিছিলে আৰু সেইটো কাৰণে হেল্ল' গাইজ তেতিয়া যাওঁতে তামাম বৰষুণ আৰু আহোঁতে এতিয়া ৰ'দ আৰু এতিয়া ৰ'দ যাব হৈছে যে সেইকাৰণে টেংটেঙীয়া ৰ'দ দিছে একো নহয় আৰু আধা আকৌ বৰষুণ হয় বতৰটো বেয়া কৰি আহিছে ৰ'দ দিয়া বুলি কোৱা কয় ফ্ৰেণ্ড আমাৰ বাৰে বুতে ৰখা যায় ইহঁতে বেচেৰাকেইটাই ঘূৰি আহে আধাৰ পৰা আমাৰ কিবা হ'ল বুলি তো গাইজ আমাৰ খোৱা লোৱা হৈ গ'ল এতিয়া আমি ডাইৰেক্ট ঘৰৰ কাৰণে ওলাইছোঁ আমি ক'তো ৰখি নকৰোঁ আৰু যিহেতু 8টা বাজিলে তো আজিলৈকে ভিডিঅ'টো এইখিনিয়ে আছিলে ভাল লাগিলে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব বাই বাই